আজি এই পবিত্ৰ দিন বা খ্ৰীষ্টমাছ দিনত সকলো আমাৰ বিটিআৰ বাকী গ্ৰিটিংছ আছিছোঁ তো আমি সেইটোৱে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত যেনেকৈ বৰদিন বোলে আমাৰ শান্তি বুলি ভাবোঁ বা জীৱনৰ এটা ডাঙৰ ছাকচেছ বুলি আমি ভাবোঁ তো সেইটো কাৰণে আমি সেইটোৱে ক'ব বিচাৰিছোঁ যে এই অঞ্চলত বা আমাৰ বিটিআৰ বাকীত শান্তি আহিল তো এই বৰদিনৰ মেছেজত আমি এইটো ক'ব খুজিছোঁ যে মানুহৰ যিবিলাক আমাৰ জীয়াই থকাৰ ৰাস্তাত যে সকলোৱে আমাৰ বিটিআৰ বাকী শান্তি বজাই ৰাখে সেইটোৱে আমি মেছেজ দিব বিচাৰিছোঁ য'ত আমি এতিয়া নিউ ইয়াৰ আহি আছে এই নিউ ইয়াৰ পৰা লগে লগে আমি যেন শান্তিভাৱে সকলোৱে মানুহে নিজৰ নিজৰ কামৰ লগত যাব পাৰে বা কাম কৰিব পাৰে সেইটো শান্তিটো বজাই ৰাখিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ যেহেতু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে 31 তাৰিখৰ পৰা মুক্ত হিচাপে মানে যিসকল ড্ৰিংক এণ্ড ড্ৰাইভৰ কেছৰ ক্ষেত্ৰতো হওক তাৰপিছত আমাৰ ধৰক এই অতিমাত্ৰা ধৰক সুৰা সেৱনৰ ক্ষেত্ৰত এক্সিডেণ্ট হয় যোনটো হয় হেলমেট পৰিধানৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত আপুনি কি বুলি ভাবে সেইটো মানে আমাৰ কাৰণে খুব ডাঙৰ মেছেজ বা খুব ভাল বুলি মই ক'ম এইটো 100% আমি ছাপোৰ্ট কৰোঁ যে আমি দেখিছোঁ আগৰ পৰা যে যেনেকৈ নিউ ইয়াৰ বুলি ক'লে ইয়াত ড্ৰিংকছ হয় আৰু ড্ৰাগছৰ কিবা এফেক্টেড কিবা লৈ পেলাই গাড়ী চলায় তো সেইবিলাক আমি কণ্ট্ৰল কৰিব লাগে যে বাই ৰুলছ আমি ক'ব গ'লে যে ইয়াত বহুত মানুহে ৰুলছটো ভাইলেশ্যন কৰে গাড়ী চলাত তো সেইটো ষ্ট্ৰিক্ট যদি CM ছাৰে যদি এইটো ডিচিশ্যন দিছে সেইটো খুব ভাল আমি আদৰণি জনাইছোঁ আৰু পাব্লিকবিলাকে সেইটো ছাপোৰ্ট কৰিব লাগে যে আমি নিজে যদি ষ্ট্ৰিক্টলি ডিচিপ্লিন নহয় তেনেহ'লে আনজনক আমি এক্সটেণ্ড কৰোঁ চ' সকলোৱে মানুহে এক্সিডেণ্ট হোৱা মানুহে মানে ড্ৰিংকছ নহয় যোনে ড্ৰিংকছ কৰে ইয়ে মানে এক্সিডেণ্ট কৰে তো সেইটো আমি টোটেলি 100% সেইটো কণ্ট্ৰল কৰিব লাগে আৰু আমিও সেইটো ছাপোৰ্ট কৰোঁ যে ইনজয় বাট নট ডিষ্টাৰ্ব আদাৰ্ছ তো নিজৰ ৰাস্তাত যোৱা সময়ত আমি দেখি পাইছোঁ যে কেতিয়াবা ফেমিলি যাই থাক এক্সিডেণ্ট কৰে এই ড্ৰাগছবিলাকে এক্সিডেণ্ট কৰে তো সেইটো টোটেলি আমি ছাপোৰ্ট কৰোঁ য'ত আমি শান্তি বিচাৰোঁ বা সকলোৱে যে সেইবিলাক আমি যেন ছেফ পায় সেইটো ঠিকেই ডিচিশ্যন লৈছে আৰু ইতিমধ্যে যিহেতু আপুনি এটা সময়ত বিদ্ৰোহী সংগঠনৰ নেতা আছিল আৰু এতিয়া বৰ্তমান KLৰ লগত আলোচনা সন্দৰ্ভত মুখ্যমন্ত্ৰী আজি আছে আজিতো আমাৰ খ্ৰীষ্টানবিলাকৰ মানে গোটেই চবতকৈ মানে ডাঙৰ দিন বুলি আমি বিশ্বাস কৰোঁ এই দিনতে মানে প্ৰভু যীশুখ্ৰীষ্ট এই সংসাৰত আহিছিলে আৰু তেখেতৰ অহাৰ কাৰণ এতিয়া এইটোৱে আছিল যে এই সংসাৰত এটা পিচ মৰম আৰু উশাহ জয় এইটো মানে দিবলৈ কাৰণে আৰু মানে চবকে মানে এই আমাৰ ডাংচিবাৰী বেপ্টিষ্ট চাৰ্চৰ পৰা আৰু বিশেষকৈ বড়ো বেপ্টিষ্ট চাৰ্চ এছ'চিয়েশ্যনৰ পৰা মই সেইটোৱেই ক'ব বিচাৰোঁ যে এই দিনত মানে যিটো এইটো শান্তিৰ এটা দিন মানে আমাৰ ইয়াতে শান্তিটো বজাই ৰাখে আৰু নতুন বছৰতো মই কওঁ যে গোটেই দিন বা প্ৰত্যেক দিনটো এটা নতুন দিন আৰু সেইটো কোনো দিন পৃথিৱীৰ সৃষ্টি হোৱাৰ পৰা হোৱা নাই আৰু যেনেকৈ আজি 25 ডিচেম্বৰ 2021 অহা বছৰটো নিউ ইয়াৰ্ছটো হ'ব 1 জানুৱাৰী 2022 তাৰপিছত আৰু নাহে আৰু সেইকাৰণে এইটো দিনটো আমি পাই পেলাই খুব আনন্দিত আৰু মই আশা কৰোঁ যে অহা বছৰত আমাৰ ইয়াত ইমান গণ্ডগোল গ'ল বা কিমান নিজকে বিশ্বাস কৰিব নোৱাৰা তেনেকুৱা হৈছিলে কিন্তু অহা বছৰ যে আমাৰ সেইবিলাক চব পাহৰি পেলাই এটা নতুন বছৰ বা এটা নতুন পৰিৱেশ আমি যেন গঠন কৰিব পাৰোঁ সেইকাৰণে মই এইটো আশা কৰি পেলাই এইটো থেংক ইউ